এয়া বকুলতল কৃষ্ণ মন্দিৰৰ গীতা পাঠৰ শুভ আৰম্ভণি কৰিছে ধুৱলী বালিপৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে। মন্দিৰৰ মণিকূটৰ ভিতৰৰ পৰা গীতাভাগ উলিয়াই আনি সত্ৰাধিকাৰ প্ৰভুৱে গীতাপাঠ পাঠ কৰাৰ জেগাত বৰ্তমান স্থাপন কৰিছে। গায়ন বায়ন শংখ ঘণ্টা মংগল উৰুলিয়ে গোটেই চৌদিশ মংগলময় কৰি তুলিছে। ইয়াৰ পিছতেই গীতাপাঠৰ পাঠ আৰম্ভণি হ'ব। এনেদৰেই শ্ৰী শ্ৰী বকুলতল কৃষ্ণ মন্দিৰৰ গীতাপাঠ অন্ত পৰিছে আৰু গীতাভাগ মন্দিৰৰ মণিকূটৰ ভিতৰলৈ লৈ যোৱা হৈছে আৰু প্ৰত্যেক বছৰে এইদৰেই পালন কৰি অহা হৈছে কৃষ্ণ মন্দিৰত গীতাপাঠ। ধন্যবাদ।